Let's go. পার্ক দেখা পাইছে তো এইটো পার্ক মানে আগতে চলিছিলে কিন্তু বর্তমান এইটো পার্ক বন্ধ হৈ আছে কাৰণ এফালে নতুনকে হৈ আছে এটা দলং এফালে চাওক মানে নতুন দলঙৰ কাম চলি আছে এইটো নতুন দলং যেটো বনাই আছে তো সেইটো ৰাস্তাটো এইটোৱে হ'ব চাগে তো ভাই পিছফালে এটা ৰাস্তা আছে তো এইফালদি গলে আমি অগ্নিগড় পাই যাম তো অগ্নিগড় নাযাওঁ এতিয়া গৈ আছো ব্ৰহ্মপুত্ৰ নদীৰ পাৰত তো আৰু নদীৰ পাৰত আহি পিনি চাওক কি ধুনীয়া ভিউ দেখা পালো তো আৰু আপোনালোককো দেখুৱাব যত্ন কৰিছো তো ভিউটো চাই আপোনালোকে কেনে পাইছে নিশ্চয় কমেন্ট কৰি ক'ব ইয়াত আহিছিলো মানে এনেই ফুৰিবৰ কাৰণে কিন্তু ফটো চটো তুলিম বুলি ভাবিছো কিন্তু এতিয়া আহিছো যেতিয়া অলপ পাৰ্কটো চাই যাওঁ তো ইয়াৰ পৰা টিকেট কাটিব লাগিব আৰু ইয়াৰ পৰা টিকেটটো কাটি ওপৰত উঠিব লাগিব কাটিলো কিন্তু গাড়ীৰো বোলে 10 টকা লাগে চব 30 টকাকে টিকেট লৈছে লগত আৰু 10 টকাও দিলো তো গাইছ আৰু ভিতৰত যাওঁ আৰু আগতে একবাৰ আহিছো কিন্তু এবাৰ টাউনত আহিছিলো কেইটামান বস্তু কিনিবৰ কাৰণে আৰু এইবিলাক হৈছে মোবাইলৰ পাৰ্টছ কিনিছো কিন্তু লগতে ভাবিলো যে অলপ সোমাই যাওঁ পাৰ্কৰ ভিতৰত তো সেইকাৰণে আহি গলো আৰু অগ্নিগড় পাৰ্কৰ ভিতৰত তো অলপ চাবৰ কাৰণে তো ভালে লাগে বাৰু ঠাণ্ডা ঠাণ্ডা ফিলিংছ আহি আছে এইটো অকলে আছে এইটো মই আৰু ইজাজুল আছে ইজাজুলে মানুহ মানে কৈ আছে গাৰ্লফ্ৰেণ্ড হলে ভাল হলেতেন Let's go. দেখা পাইছে তো এইটো হৰিহৰ যুদ্ধ বুলি ইয়াত লিখা আছে আৰু বেলেগ একো লিখা নাই কাহিনী চাহিনী থাকিলে আপোনালোকক দেখুৱালো হয়তো এইটো অলপ লিখা আছে হৰিহৰ যুদ্ধ যেতিয়া হৈছিলে তেতিয়া চাগে এনেকুৱা হৈছিলে তো সেইকাৰণে এনেকে ধুনীয়াকে বনাই পিনি ইয়াত থৈ দিছে চাব লাগে সেইটো ওপৰত যাম সেইটো ওপৰৰ পৰা গোটেই তেজপুৰ টাউনটো দেখা যাব নেকি সেয়া গুৱাহাটীৰে গৈছিলো টিভি টাৱাৰৰ ওপৰত তো তাৰ পৰা গোটেই গুৱাহাটী যে চিটিটো দেখা পাইছিলো তো এতিয়া সেইটোৰ ওপৰত যাম আৰু ওপৰৰ পৰা চাম তলফালে নেকি তেজপুৰ টাউনটো দেখা যায় এতিয়া গাইছ এইটোৰ ওপৰত উঠি আছো তো গুৱাহাটী গৈছিলো টিভি টাৱাৰৰ ওপৰত আৰু টিভি টাৱাৰৰ পৰা গোটেই গুৱাহাটী চিটিটো দেখা পাইছো আৰু এই ভিডিঅ'টো লিংকটো ডেছক্ৰিপশ্যনত দি দিম আৰু এতিয়া চাম এই তেজপুৰ মানে আহিছো অগ্নিগড় পাৰ্কত আৰু এইটোৰ ওপৰত উঠি চাম গোটেই টাউনটো দেখা পোৱা যায় নে নাই তো অলপ দেখা পাইছো মই তো ওপৰত উঠি লওঁ তাৰপিছত আপোনালোকক গোটেইখিনি দেখুৱাই আছো তো আৰু পিছফালে আছে ইজাজুল ভাই ইজাজুল দোস্ত ইয়াৰ পৰা কিন্তু গুৱাহাটী টিভি টাৱাৰৰ নিচিনা নালাগিলেও মানে অলপ ভাল লাগে কিবা এটা ইয়াৰ পৰা চাই মানে আৰু কিন্তু গুৱাহাটী টিভি টাৱাৰৰ পৰা গোটেই এৰিয়াটো দেখা পাইছিলো গুৱাহাটী টাউনটো কিন্তু ইয়াৰ পৰা তেজপুৰ টাউনটো দেখা পোৱা নাযায় ভালকে কিন্তু গুৱাহাটী টিভি টাৱাৰৰ পৰা গোটেইটো টাউন দেখা পাইছিলো কিন্তু অলপ মানে গছ গছনিবিলাক অলপ বেছি সেইকাৰণে মানে কমকে দেখা পোৱা যায় তো চক গছ গছনি মানে বহুত বেছি আৰু তো ভাই কেইটামান ফটো তুলিছো কিন্তু কি কম মানে একো পোষ্ট দিব নোৱাৰো কি পোষ্টত ফটো তুলিম পোষ্ট দিব নোৱাৰো যেনে তেনে তুলিছো আৰু এইটোৱে আপলোড কৰিম আপোনালোকে গৈ চাব আৰু লাইক কৰিব আৰু আপোনালোকে যদি ইনষ্টাগ্ৰামত ফলো কৰা নাই তো লিংকটো ডেছক্ৰিপশ্যনত আছে তাৰ পৰা গৈ ফলোটো কৰি লওক আৰু ফটোবিলাক আপোনালোকে তাতে পাই যাব আৰু ছবি আহিছে পাৰ্কটো চাবৰ কাৰণে আৰু এনে আৰু আহিব অলপ টেষ্ট ল'ব আৰু এইফালে চাওক জংগল ভাই জংগলে হৈছে মংগল ভাই কি কম আৰু মোৰ মোবাইল দি যিকেইটা ফটো মাৰিছো ন অলপ মজা হৈছে বাৰু DSLR নাই থাকিলেতো ফটো কেইটা আৰু বেছি মানে মজা লাগিলে হয় এইকেইটাই হৈছে ফটো তো ফটো কেইটা কেনে হৈছে বাৰু কমেন্ট কৰি ক'বচোন মোৰ মোবাইলেৰে মাৰিছো তো আৰু ইনষ্টাগ্ৰামত যদি ফলোটো কৰা নাই ফলোটো কৰি লওক যে চেণ্ডেল কেইটা খালি সাইডত থৈ ফটো মাৰিছো তাৰ মানে মোৰ চেণ্ডেল ছিঙি গৈছে সেইকাৰণে মানে ফটো কেইটা চেণ্ডেলটো সাইডত থৈ পিছতহে মাৰিছো ভাইৰ পুৰা গৰম লাগিছে আৰু এতিয়া চাওক সেই মানে একদম পুৰা হাত চাত ধুই আছে এইটো মানে বুম এটা পানীৰ পাইপ ক'ৰবাত পানী চানী চাকে লৈ গৈ আছে তো এইটো চাওক পানী ইয়াৰ পৰা ওলাই আহিছে ইজাজুল ভাইটো ইয়াত মুখ চুখ ধুলে তো মোৰো অলপ গৰম লাগিছে তো ভাবিছো মুখটো ময়ো অলপ ধুই লওঁ নেকি মাই গড পানী বহুত ঠাণ্ডা ভাই পানীটো বহুত ঠাণ্ডা নদীৰ পানী এইটো চাগে পানীটো নদীৰ পৰা ডাইৰেক্টলি আনিছে নেকি বহুত ঠাণ্ডা আছে পানী ভাই এইটো মোৰ গাড়ী বৰ মূৰ্তি কি ধুনীয়াকৈ বনাই থৈছে না এইখিনি ঠাইত তো ৱাও কেনে মজা লাগিছে না তো চাওক আৰু এয়া চাওক Let's go.